কথা পাতিছিলোঁ কেইবাটাও ফোন কলত নামকেইটা কিন্তু মই এতিয়া উল্লেখ নকৰোঁ বাৰু সময় হ'লে সেইকেইটা মই নামখিনি উল্লেখ কৰিম কি কথা কৈছিলে সেইখিনি উল্লেখ কৰিম ইয়াততো যিহেতুকে আমাক কঠীয়াখিনিৰ লগত আমি বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ কাৰোবাক কৈছিলোঁ নেকি কাৰো কিন্তু আমি কঠীয়াখিনিৰ লগত বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ এতিয়া এটা কথা চৰকাৰক বহুত বেছি বেয়া পাইছোঁ কিন্তু চৰকাৰৰ মানে কিছুমান মানুহে বিশেষকৈ মই নাম নকওঁ প্ৰয়োজন হ'লে পিছত মই নাম মেনশ্যন কৰিম কিছুমান মানুহে মানে মোৰ ৰিলেশ্যনৰ মানুহ মানে মই কাৰোবাৰ লগত চিনাকি তেনেকুৱা কিছুমান মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠীয়াৰ বিষয়ে আৰু নক'বলৈ গতিকে যদি সময় আহে কোনে কি কৈ আছে মই সেইখিনিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম কিন্তু মানে এইখিনি কথা শুনি ভাল নালাগিল মানে আমিতো চৰকাৰক দুখ দিবলৈ কেতিয়াও যোৱা নাছিলোঁ এইখিনি কথা শুনি একদম ভাল নালাগিল মানে অলপ আগলৈকে এনেকুৱা ফোন পাইছোঁ ৰাতিপুৱা কেইটামান কথা শুনি ভাল লগা নাই ইয়াততো আমি জাতিগত কথা উল্লেখ কৰা নাছিলোঁ আমাক কঠীয়াখিনি কথা উল্লেখ কৰিছিলোঁ যিহেতু মই কথা পাতিছিলোঁ কেইবাটাও ফোন কলত নামকেইটা কিন্তু মই এতিয়া উল্লেখ নকৰোঁ বাৰু সময় হ'লে সেইকেইটা মই নামখিনি উল্লেখ কৰিম কি কথা কৈছিলে সেইখিনি উল্লেখ কৰিম ইয়াততো যিহেতুকে আমাক কঠীয়াখিনিৰ লগত আমি বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ কাৰোবাক কৈছিলোঁ নেকি কাৰো কিন্তু আমি কঠীয়াখিনিৰ লগত বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ এতিয়া এটা কথা চৰকাৰক বহুত বেছি বেয়া পাইছোঁ কিন্তু চৰকাৰৰ মানে কিছুমান মানুহে বিশেষকৈ মই নাম নকওঁ প্ৰয়োজন হ'লে পিছত মই নাম মেনশ্যন কৰিম কিছুমান মানুহে মানে মোৰ ৰিলেশ্যনৰ মানুহ মানে মই কাৰোবাৰ লগত চিনাকি তেনেকুৱা কিছুমান মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠীয়াৰ বিষয়ে আৰু নক'বলৈ গতিকে যদি সময় আহে কোনে কি কৈ আছে মই সেইখিনিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম কিন্তু মানে এইখিনি কথা শুনি ভাল নালাগিল মানে আমিতো চৰকাৰক দুখ দিবলৈ কেতিয়াও যোৱা নাছিলোঁ এই ভাল নালাগিল মানে অলপ আগলৈকে এনেকুৱা ফোন পাইছোঁ ৰাতিপুৱা কেইটামান কথা শুনি ভাল লগা নাই ইয়াততো আমি জাতিগত কথা উল্লেখ কৰা নাছিলোঁ আমাক কঠীয়াখিনি কথা উল্লেখ কৰিছিলোঁ যিহেতু মই কথা পাতিছিলোঁ কেইবাটাও ফোন কলত নামকেইটা কিন্তু মই এতিয়া উল্লেখ নকৰোঁ বাৰু সময় হ'লে সেইকেইটা মই নামখিনি উল্লেখ কি কথা কৈছিলে সেইখিনি উল্লেখ কৰিম ইয়াততো যিহেতুকে আমাক কঠীয়াখিনিৰ লগত আমি বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ কাৰোবাক কৈছিলোঁ নেকি কাৰো কিন্তু আমি কঠীয়াখিনিৰ লগত বিজেপি কংগ্ৰেছ খেলা নাছিলোঁ এতিয়া এটা কথা চৰকাৰক বহুত বেছি বেয়া পাইছোঁ কিন্তু চৰকাৰৰ মানে কিছুমান মানুহে বিশেষকৈ মই নাম নকওঁ প্ৰয়োজন হ'লে পিছত মই নাম মেনশ্যন কৰিম কিছুমান মানুহে মানে মোৰ ৰিলেশ্যনৰ মানুহ মানে মই কাৰোবাৰ লগত চিনাকি তেনেকুৱা কিছুমান মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠীয়াৰ বিষয়ে আৰু নক'বলৈ গতিকে যদি সময় আহে কোনে কি কৈ আছে মই সেইখিনিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম কিন্তু মানে এইখিনি কথা শুনি ভাল নালাগিল মানে আমিতো চৰকাৰক দুখ দিবলৈ কেতিয়াও যোৱা নাছিলোঁ এইখিনি কথা শুনি একদম ভাল নালাগিল মানে অলপ আগলৈকে এনেকুৱা ফোন পাইছোঁ ৰাতিপুৱা কেইটামান কথা শুনি ভাল লগা নাই ইয়াততো আমি জাতিগত কথা উল্লেখ কৰা নাছিলোঁ আমাক কঠীয়াখিনি কথা উল্লেখ কৰিছিলোঁ